গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আমাৰ ইয়াতে ৰাতিপুৱা যিমান গাৰ্ডিমৰ বান্দৰ আছে চব নামি আহিছে আৰু টিঙৰ ওপৰত দি জঁপিয়া জঁপি কৰি আছে। মই এতিয়া ওলালোঁ, দোকান গৈ আছোঁ, ৰাস্তাত ওলাইছোঁ এয়া। আৰু দোকানত আহি কি হ'লে, কাম কৰি থাকোঁতে মেচিনটো বেয়া হৈ গ'ল। ইমান কাম আমাৰ এয়া, এইফালে কাম পৰি আছে আৰু এইফালেও কাম এয়া কৰোঁতে এইটো কিবা হৈ গ'ল, চিলাইটো মানে ঠিকেই নহয়। ইমান টাইমৰ পৰা ঠিক কৰি আছোঁ ঠিকেই নহয়। কাম এয়া কিমান কাম পৰি আছে, কি কৰোঁ সেইকাৰণে ভাবিলোঁ অলপমান থিয় হওঁ, ৰেষ্ট লওঁ, তাৰপিছত আকৌ ঠিক কৰোঁ। মানে কৰি থাকোঁতে খং উঠি যায় নহয়, সেইকাৰণে অলপ ৰেষ্ট লওঁ, ঘূৰি ফুৰি ভিডিঅ' বনালোঁ। তাৰপিছত ঠিক হ'লে মেচিন এয়া, এইখন চিলালোঁ আৰু হাতৰ কাম বাকী আছিল, সেইটো আহি কৰি আছোঁ। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, এইখিনিতে শেষ কৰোঁ।